মা তোলৈ বুলি বুকুখনচোন কেনে কৰে মা বৰকৈ বিষাইছে উশাহতো কষ্ট পাইছোঁ তোলৈ বৰকৈ মনত পৰিছে আজি তোৰ কাষত থাকিব পাৰিলে যে কিমান ভাল লাগিল হয় তোৰ কোলাত মূৰ থৈ শুই যে মই বৰ শান্তি পাওঁ মা আজি তোলৈ বৰকৈ মনত পৰিছে জানো সেইদিনা যে মোক এম্বুলেঞ্চখনেৰে লৈ আহিছিল মোৰ নিজকে বৰ অস্পৃশ্য অসহায় যেন লাগিছিল তাত জমা হৈ যোৱা মানুহবোৰে মোলৈ যিদৰে চাইছিল ভাবিলে আজিও বৰ কষ্ট হয় মা বুকুখন বৰকৈ বিষাইছে কাহ উঠিলে বৰ কষ্ট হয় তই পিছে চিন্তা নকৰিবি মা মই ঠিকেই আছোঁ আজি অলপ জ্বৰটো বাঢ়িছে হেনো ডাক্তৰে কোৱা শুনিছোঁ মোক হেনো ইমাৰ্জেঞ্চিত নিব লাগিব পাৰে তেওঁলোকে চাগে অলপ চিন্তাও কৰিছে মা তই পিছে বেছি চিন্তা নকৰিবি ডাক্তৰে কৈছে মোক হেনো সোনকালে ঘৰলৈ যাব দিব পাৰিব তেখেতসকলে বৰ যত্ন কৰেও মা মোৰ লগতে অনা ৰঙাজানৰ খুৰাজন যে তেওঁক হেনো কালিয়েই ঘৰলৈ যাব দিলে মই পিছে তেওঁক দেখা কৰিব নোৱাৰিলোঁ মোৰ জ্বৰটো যে আছেই মা আৰু নোৱাৰো দে লিখিব উশাহত কষ্ট পাইছোঁ ডাক্তৰে আহি নাৰ্ছ এগৰাকীক কিবা কৈ গ'ল মোক হয়তো কৃত্ৰিম উশাহৰো প্ৰয়োজন হ'ব মা কৰোনা বুলিলে মানুহে বৰ ভয় খায় তই কিন্তু মুঠেও ভয় নাখাবি মা অলপ মাথো সাৱধানে থাকিবি ডাক্তৰে কৈছে মই অতি সোনকালে উভতি যাব পাৰিম এইবাৰ যাব পাৰিলেই তোৰ কোলাত মূৰ থৈ অলপ জিৰাম দেই মা এতিয়া আৰু নোৱাৰো দে বুকুখন যে মোৰ বৰকৈ বিষাইছে ৰাখিছোঁ তোৰ মৰমৰ মাজনী